2 নং শহীদ সত্যনাথ পঞ্চায়তৰ নিৰজনী গাঁৱত উপস্থিত থাকো। ইয়াৰে সন্মানীয় ৰাইজ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক যোগদান কৰে। তেওঁলোকে বহু বছৰ ধৰি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ জাতীয় কংগ্ৰেছ দলত আছিলে, এজন আঞ্চলিক দলতো আছিলে। তেওঁলোকে সকলো আহি আমাৰ দলত যোগদান কৰিছে। মই তেওঁলোকক আমাৰ দললৈ আদৰণি জনাইছো। নিশ্চিতভাৱে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব, এই পঞ্চায়ত নিৰ্বাচনত সকলো যোগদানে আমাক আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাব। দাদা, এক প্ৰকাৰ পঞ্চায়ত নিৰ্বাচনত দিন ঘোষণা হৈছে বুলি ক'লেও ভুল নহয়। নাই হোৱা তথাপিও কিন্তু অখিল গগৈয়ে আজি কৈছে যে উপ নিৰ্বাচনত যি তেওঁলোকৰ মিত্ৰজোঁট আছিল মুখ থেকেচা খালে, এতিয়া আৰু কৈছে যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একেলগে নিৰ্বাচন খেলাৰ ভাল কথা। যেনেকে নেখেলিব কি ক্ষতি কৰিব? ক্ষতি কৰাৰ কোনো প্ৰশ্নই নাই, লাভে হ'ব আমাৰ। আমি অপজিশ্যন বিচাৰো ভাল যোগাত্মক থকা। গণতন্ত্ৰ শক্তিশালী হলে হ'ব লাগে, অপজিশ্যনো শক্তিশালী হ'ব লাগে, কিন্তু অপজিশ্যন ইয়াত নিমাও। ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে পঞ্চায়তত ভোটদান কৰিব। যিটো উন্নয়ন কৰিছে ডাবল ইঞ্জিন চৰকাৰে, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে জনতাৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, ঠিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আজি অসম চৰকাৰখনে যিদৰে জনতাক আগবঢ়াই লৈ গৈছে, নিশ্চিতভাৱে তাৰ প্ৰভাৱ পঞ্চায়ত নিৰ্বাচন পৰিব। আৰু যোৱা উপ নিৰ্বাচন যি 5খনে অপজিশ্যন শূন্য যি অপজিশ্যন, তেওঁলোকক জনতাই গম পাইছে যে তেওঁলোকৰ ভোট দি কোনো কাম নাই। তেওঁলোকে সদায় মিছা কথা কয়, কটা ঢোল বজায়। তেওঁলোকে কেৱল মানুহক মিথ্যাচাৰ কৰি, ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰি এই দেশখন বিক্ৰী কৰিছিলে, এই দেশখনৰ অৱস্থা নোহোৱা কৰিছিলে। ঠিক এইখন ৰাজ্যতো একো নাছিলে। আজি এইখন ৰাজ্য এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আৰু সেনে এক মুহূৰ্ততে এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। নিশ্চিতভাৱে এই পঞ্চায়তত আমাৰ দলে অধিক সাফল্য লাভ কৰিব। ক্ৰমত সংখ্যালঘু লোক বিজেপিৰ প্ৰতি এইটো উন্নয়নৰ প্ৰতি আকৃষ্ট হৈছে। এইটো যদি কওঁ আমি, এইটো উন্নয়ন আজি সকলোকে সমাহিত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। তেখেতে 4টা স্তম্ভ লৈছে: যুৱক যুৱতী, কৃষক, মহিলা আৰু গৰীব কল্যাণ। ইয়াত সংখ্যালঘু ৰাইজেও বিনামূলীয়া চাউল পাইছে, সংখ্যালঘু ৰাইজে ঘৰ পাইছে, সংখ্যালঘু খোৱা পানী পাইছে, সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনি পাইছে। আৰু সেইকাৰণে কল্যাণকামী ৰাষ্ট্ৰত সকলো আগবাঢ়ি আহিছে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে।